बाक्सानि सालबारियाव बेकि दैसानि दैया हा खुरखानायखौ नायदिंफैदों मन्त्रि उरखावग्रा ब्रह्मआ। सालबारिनि एलेङामारियाव बेकि दैसानि दैया हा खुरखानाय ओनसोलखौ नायदिंफैदों मन्त्रि उरखावग्रा ब्रह्मआ। भुटान रायजोनि करिसुरनि दै मोब्लिब बिथांखिनिफ्राय दै हगारनायखौ लानानै साग्रिद जादों आसामनि मन्त्रिया। मन्त्रि उरखावग्रा ब्रह्मआ बुङो, एलेङामारियाव बेकि दैसानि दैया हा खुरखानायाव गंसे गुदि फरायसालि दंमोन। बियो जारिमिन जानानै थासिगोन। बेवहाय गंसे सत्र दंमोन। बेकि दैसानि दैया हा खुरखानायखौ थांनाय बोसोराव रैखा खालामनो नाजानायखाय दिनै रैखा जानानै दं। দীৰ্ঘদিনীয়া দীৰ্ঘ বছৰৰ এটা সমস্যা চলি আছে ইয়াত। এলেঙামাৰীত এটা LP স্কুল আছিলে, ইতিহাস হৈ গ'ল। আজি আমি ক'ব লাগিব যে এটা সময় আছিলে ইয়াত LP স্কুল আছিল। আমি সাধু কথা ক'ব লগা নিচিনা এটা অৱস্থা হৈ গৈছে। मानास हाग्रामाखौ रैखा खालामनो नांगौ होननानैबो बुङो मन्त्रि बिथाङा। बिनि थाखाय 3,80 लाख रां हमनाय जाबाय होननानैबो फोरमायो। थाबैनो हा खुरखानायखौ होबथानो नाजागोन होननानैबो मन्त्रि बिथाङा बुङो। দীৰ্ঘদিনীয়া দীৰ্ঘ বছৰৰ এটা সমস্যা চলি আছে ইয়াত। এলেঙামাৰীত এটা LP স্কুল আছিলে, ইতিহাস হৈ গ'ল। আজি আমি ক'ব লাগিব যে এটা সময় আছিলে ইয়াত LP স্কুল আছিল। আমি সাধু কথা ক'ব লগা নিচিনা এটা অৱস্থা হৈ গৈছে। এই এলেঙামাৰী LP স্কুলটো আকৌ পুনৰ নিৰ্মাণ কৰা যাব। কিন্তু আমি কেনেকৈ নিশ্চয়তা দিম যে কালি যে এই এলেঙামাৰী LP স্কুলখন সুৰক্ষিত হৈ থাকিব। তাৰ আগতে এটা সত্ৰ আছে। এই সত্ৰ আজি যোৱা বছৰ চেষ্টা চলোৱাৰ কাৰণে এইটো সুৰক্ষিত হৈ আছে। বহুতখিনি কাম কৰিবলৈ চেষ্টা কৰা হ'ল। যোৱা বছৰ আমাৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টে 3,80 লাখ টকাৰ এটা মাথাউৰিৰ কাৰণে পইচা দিছিলে। কিন্তু আমি কিবা কাৰণত কামটো আৰম্ভ কৰিব নোৱাৰিলে। সেইটো আমি ভালকৈ কৰিব লাগে। কেন্দ্ৰ চৰকাৰে এটা ডাঙৰ প্ৰকল্প ল'বই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে তাৰ প্ৰচেছটো আৰম্ভ কৰি দিছে। তেওঁ কৈছে যে প্ৰকল্প লাগে, অভয়াৰণ্যটো আমি ৰক্ষা কৰিব লাগে। এই আমাৰ এটা ৰাষ্ট্ৰৰ এটা মান সন্মানৰ প্ৰশ্ন আহি গ'ল, ৰাষ্ট্ৰীয় সম্পদৰ নিৰাপত্তাৰ প্ৰশ্নটো আহি গ'ল। লগতে যিটো কৰিছোঁ, যিটো বান, এই বানৰ পৰা সময়ে সময়ে ভূটানত যদি পানীটো খুব বেছি হয় তেতিয়া এৰি দিয়া হয়। তাত এটা ৰেগুলেটৰী এটা ৰুলবিলাক আমি চাব লাগিব যে ভূটানে যেতিয়া পানী এৰি দিব, কিমান আমাক পানী এৰি দিব পাৰে, আৰু পানী এৰাৰ আগতে আমাক কি ধৰণে আগজাননী দিয়ে, সেইবিলাকৰ যিবিলাক ৰেগুলেশ্যন আছে, এতিয়া নিয়ম আছে, তাত এইটো ৰিভিউ কৰিবৰ প্ৰয়োজন আছে মই ভাবোঁ। আৰু বিশেষকৈ ইয়াত মই আজি এটা অনুৰোধ জনাব খুজিছোঁ, বিশেষকৈ আমাৰ পাহাৰৰ তলত যিবিলাক গছ গছনি আছিল এইটো নাইকিয়া হৈ গ'ল। আৰু ইলিগেল মাইনিং চলি আছে। শিল বালু ঘৰ বনোৱাৰ নামত, ৰাস্তা বনোৱাৰ নামত, তথাকথিত যিটো এটা কনক্ৰিটৰ চিভিলাইজেশ্যন আহি গ'ল। আমাক শিল বালু লাগিবই। তাতে কি হৈছে, নিয়মৰ বাহিৰত বহুত অবৈধভাৱে ইলিগেলি বহুত শিল উঠাই লৈ যোৱা হ'ল। ক'ত লৈ যায় আমি নাজানো। তাত নিয়ন্ত্ৰণ কৰিবই লাগিব। কাৰণ প্ৰকৃতিৰ বিৰুদ্ধে যুঁজি আজি প্ৰকৃতিয়ে আমাৰ ওপৰত ৰুষ্ট হৈছে আৰু তাৰ লগত আমি যুঁজিব নোৱাৰোঁ। এই অৱস্থাত আমি প্ৰকৃতিক সন্মান জনাব লাগে, প্ৰকৃতিক ৰক্ষা কৰাৰো কাম কৰিব লাগে। আৰু ৰাষ্ট্ৰীয় প্ৰকল্পবিলাক চলিয়ে থাকিব। সেইটাৰ কাৰণে আমি কাম কৰি যাম। কাৰ্য এটা কাৰণ, এটাই অকল ইয়াত এটা কাৰণ বুলি নাই। এটা বৰষুণ পৰি আছে, বৰষুণৰ মাত্ৰা বেছি হৈ আছে, কৰেচু বান্ধটো এৰি দিয়া হয়, তাৰ মাজত এটা সমস্যা আহি যায়। আৰু কি হ'ল যে খহনীয়া যিটো সমস্যা, গছ গছনি নোহোৱা আৰু খনন, এই দুটা এটা কাৰণ। কাৰণ খহনীয়াটো আগতো আছিল, কিন্তু ইয়াত এটা কাৰণ বুলি নাই। এটা বৰষুণ পৰি আছে, বৰষুণৰ মাত্ৰা বেছি হৈ আছে, কৰেচু বান্ধটো এৰি দিয়া হয়, তাৰ মাজত এটা সমস্যা আহি যায়। আৰু কি হ'ল যে খহনীয়া যিটো সমস্যা, গছ গছনি নোহোৱা আৰু খনন, এই দুটা এটা কাৰণ। কাৰণ খহনীয়াটো আগতো আছিল, কিন্তু ইমান ভয়াৱহ এটা খহনীয়া আমাৰ খননৰ কাৰণে হৈছে। আজি খুব এক্সপাৰ্টবিলাকেও কৈ আছে যে ইলিগেল মাইনিং চলি আছে। ইলিগেল মাইনিংটো আমি বন্ধ কৰিব পাৰিলে বহুতখিনি কমি যাব। এই ক্ষেত্ৰত কেন্দ্ৰীয় গুৰুত্ব নিদিয়াৰ কোনো কথা নাই। কিন্তু কথাটো হৈছে কি, যোৱা বছৰ কি হ'ল ক'ব নোৱাৰোঁ। যোৱা 10-15টা বছৰত আমি কিমান চিৰিয়াছলি লৈছিলোঁ মানাস অভয়াৰণ্য। কাৰণ বানপানীবিলাক কেতিয়াবা এনেকুৱা হয় যে মই ইয়াত ৰাজ্যসভাৰ MP থাকোঁতেও নাৱেৰে ঘূৰি খুব এৰিয়া চাব লগা হৈছে। কালপানী নদী, ৰাস্তা ভাঙি গ'ল, যাবলৈ ৰাস্তা নাই। নাৱত উঠি মই চাইছোঁ। মানাস অভয়াৰণ্যৰ ভিতৰে মই চাইছোঁ।
জীৱ জন্তুৰ মৃত্যু হৈছে, সেইটো যথেষ্ট কেন্দ্ৰীয় চৰকাৰৰ বিষয়। কিন্তু কেতিয়াবা কি হয় যে কোনোবা বছৰত বানপানী ইমান নহয়, আৰু বানপানী যেতিয়া কমি যায় আমাৰ চিন্তাবিলাক এনেকৈ মানে খুব গুৰুত্ব নোহোৱা হৈ যায়। তো এই বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট গুৰুত্ব দিছে, কেন্দ্ৰীয় আঁচনি আনিবৰ কাৰণে মই ভাবোঁ এইটো হ'ব।